close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Hello, hi, good evening friends. আজি আকৌ সুবিধা পালোঁ ISL চোৱাৰ ডিউটিতে আহিছোঁ। আগৰবাৰ আপোনালোকৰ ৰেছপন্সটো ভাল লাগিলে, আকৌ আহোঁ যাতে আমাৰ ইণ্ডিয়ান ফুটবল আৰু ডেভেলপ কৰক, ৱৰ্ল্ড কাপত স্থান পাওক, তাৰ আশাতে আমি ছাপোৰ্ট কৰিব আহিছোঁ, চাব আহিছোঁ, লগতে ডিউটি। আহক একেলগে খেল উপভোগ কৰোঁ। খেল ভাল হৈছে আজি, বৰাবৰ খেল। প্ৰথম বেংগলোৰে এটা গ'ল দিছিল, আৰু এতিয়া অলপ আগতে নৰ্থ ইষ্টে এটা গ'ল দি সমতা স্থাপন কৰিছে। 1-1 হৈ আছে খেল, দেখা যাব। নৰ্থ ইষ্টৰ আগতকৈ বহুত ইম্প্ৰুভ হৈছে, ভাল লাগিছে। আমিও নৰ্থ ইষ্টাৰ্ণ হিচাপে, আৰু দেখা যাওক কোনে খেলখন জয় কৰে। সিহঁতৰ দহ আৰু সিহঁতৰ দহ সমান সমানে দহ চলে 10 নম্বৰ। যদি ডেৰক মাৰি দিম গ'ল তেতিয়া ভাল লাগে। ফুটবলটো চাই পিনি মানে
खाना बनाना গৰুকেইটা চলাও নহয় নোৱাৰে হৈ গ'ল গৰুকে পাত্তাই নাপালে কেনেকুৱা হ'ব এতিয়া সময় খতম হ'ল 6 মিনিটে বেছি টাইম এয়া বেংগলোৰ এফচিৰ ছাপোৰ্টাৰ এতিয়া অলপ আগতে অন্য এটা গোল দি বেংগলোৰে 2-1 ব্যৱধানত আগবাঢ়িছে আৰু সেইকাৰণে বেংগলোৰ ছাপোৰ্টাৰসকলে উৎফুল্লিত হৈ বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰি আছে এতিয়া আৰু নৰ্থ ইষ্টেও চেষ্টা কৰি আছে কি হয় সকলোকে দেখা যাওক সময় বেছি নাই খেল শেষ আজি নৰ্থ ইষ্টৰ কপাল ভাল নহয় বেংগলোৰ এফচিয়ে 2-1 ব্যৱধানত জয় লাভ কৰিলে বেংগলোৰে এটা গ'ল দিয়ে আৰু আগবাঢ়িব নোৱাৰিলে গতিকে আগলৈ দেখা যাওক কি হয় খেলটো চলি থাকিব ফ্ৰেণ্ডছ আকৌ লগ পাম নেক্সট খেলত যদি সুবিধা পাওঁ আহিবৰ কাৰণে সুবিধা যদি পাওঁ চাবৰ কাৰণে তেতিয়া লগ পাম আজিলৈ বাই বাই Good night.